ইলেকশ্যন হৈ গ'ল আৰু কিছুমানৰ যজা চলি আছে। আমাৰ কলেজত বৰ্তমান ইলেকশ্যনৰ যজা চলি আছে। বাসকলে কৰি আছে, কিছুমানে হয়তো নাগিন ডান্স কৰি আছে, এনেকৈ কৰি আছে। আপোনালোকক মই দেখাম, আহকচোন চাওক ইয়াত কি কৰি আছে, নাম গাই আছে। আৰু ইয়াত কিছুমান প্ৰশ্ন সুধি থকা হৈছে। যোনে যি পদত উঠিছে সেই পদ অনুযায়ী তেওঁলোকক কিছুমান প্ৰশ্ন সোধা হৈছে, সেয়াই আৰু। ইলেকশ্যনৰ কামটো চলি থাকিবয়ে, একেদিনা ইলেকশ্যন নাযাওক গেলি এনেকৈ থাকিবয়ে, কিন্তু তাৰে মাজতে আমি আমাৰ নিজৰ কামখিনিও কৰিব লাগিব। সেইকাৰণে আমাৰ অলপ ডকুমেণ্টছ জেৰক্স কৰিব আছিল। ওচৰতে দোকানখনত যাওঁ, এতিয়া অলপ জেৰক্স কৰি আমি আহোঁ। আমি যাই আছোঁ, এই সেইখন দোকান, আজি এখনতে যাওঁ। এই চান্সতে একবাৰ মুখখানে চাই লওঁ। ৰ'দত এটাও কিবা হৈ গৈছে, তথাপি চাবাই লাগবই আইনাখন। এতিয়া ইচ্ছা কৰিলে আপোনালোকে ফটো উঠিব আহিব পাৰে, ওচৰতে আছে MNCৰ। ধুনীয়াকৈ আঁকি থৈছে। এতিয়া আৰু কলেজত আহিলোঁ, আমাৰ কামখিনি হ'ল, জেৰক্সখিনি হ'ল মানে। এতিয়া আৰু কলেজত আহিলোঁ, চাওঁ এতিয়া আৰু কি কৰা যায় এতিয়া। ক'ৰবাত নাম গাই আছে, ক'ৰবাত নাচি আছে, নাগিন ডান্স কৰি আছে। Sana Bazar. Hi. Video কৰি থৈ দিবা দিছে। ইলেকশ্যনৰ উঠাকেইটা কোৱা ৰাস্তি কৰি মাছি বা কান্দি কান্দি ভোট খুজিব দিছে। চাওকচোন আপোনালোকে। Eso
এতিয়া মই আহি অলপ চাইকেলৰ ওপৰত উঠিলোঁ, অলপ চাইকেল চলাওঁ। একেদিন আৰু হাল্লা ইনকে শিকব আৰু কলেজখন। কিন্তু সেই বুলিতো ইনকে থাকিলে নহ'ব, তাৰে মাজতে ক্লাছো কৰিব লাগিব। এতিয়া আমি ক্লাছ কৰিব যাওঁ। এতিয়া আমি ক্লাছ কৰিবৰ কাৰণে ৰুমেই বিচাৰি পোৱা নাই, কোনটো ৰুমত কৰে পাত্তা নাই। সেইকাৰণে আহি আছে, এডুকেশ্যন আছে এতিয়া 2টা বাজি গ'ল, 2টাৰ পৰা ক্লাছ কৰিব আছে। 2টা এতিয়া 12 হ'ল। দে বল, আজিৰ কাৰণে ক্লাছ শেষ। এতিয়া আমি ঘৰত যাওঁ। আমি আহি আছোঁ ধুনীয়া ধুনীয়া মছলাৰ গন্ধলৈ। জিৰাৰ গুড়া, জ্বলা গুড়া চব, হালধি এইগিলা চব এইগিলা। আৰু আছে মছলা বাপৰে সৌগালৰে গন্ধ একেবাৰে। এতিয়া আমি গাড়ীত খোৱা পাব, গাড়ীৰ কাৰণে যাই আছোঁ। খোজ কাঢ়িব লাগে অলপ, বেটাৰী গাড়ীতে যাব পাৰি, কিন্তু আমি খোজকাঢ়ি আহিলোঁ আজি। যাওঁতে মই বেটাৰী গাড়ীত গৈছোঁ, খালোঁ, খাই লৈ এতিয়া যাওঁ। এতিয়া ভাবিলোঁ একবাৰ হৰি মন্দিৰে ৰৈ দি যাওঁ আজি একপাক ঘূৰি। এয়া চাওকচোন পাৰ চৰাইবিলাক বহুত আছিল, কিন্তু আমাক দেখা পাই উৰা মাৰিলে। এয়া আগন্তুক দুৰ্গা পূজাৰ বাবে পেণ্ডেলবোৰ সাজি থকা হৈছে। দেখিছে আপোনালোকে, দুৰ্গা পূজালৈ আৰু বেছি দিন নাই, সেইবাবে পেণ্ডেলবিলাক সাজি আছে। আৰু এয়া মূৰ্তি দেখিছে আপোনালোকে, মূৰ্তিবিলাক কেৱল কালাৰ কৰিব বাকী আছে, বনোৱা হৈছে আৰু চাফ চিকুণবিলাক কৰি আছে। আৰু এয়া এই ভিডিঅ' বনোৱাৰ যোজা কৰি আছে। আমি এতিয়া এইটো গেটেৰে ওলাই যাম। এয়া ট্ৰেইন যাই আছে, আপোনালোকে দেখি আছে। এতিয়া আমি অলপ সময় ৰখিব লাগিব। ৰখি থাকিব একদমেই ইচ্ছা নাই, কিন্তু ওপৰে উঠি যাব নোৱাৰো না, পাখা চাখা নাই, নহ'লে উৰাই গ'লো হয়। আৰু এই ব্ৰিজখন ৰাখক লগে হ'লে ভাল আছিল, নহ'লে এতিয়া বহুত ঝামেলা হৈছে গাড়ী মটৰৰ। আমি সেই ৰেল লাইনটো পাৰ হৈছোঁ, এই ব্ৰিজটো বনাই আছে আপোনালোকে জানে। আহি পালোঁ, এইফালে বেটাৰী গাড়ী, আমি বেটাৰী গাড়ীত নাযাওঁ। এতিয়া আমি ঘৰক যাই আছোঁ।
মোৰ ভিডিঅ'টো চাই ভাল পালে